Welcome back to my YouTube channel. You say Blue Boy. Suppose আজি এটা নতুন বিষয় লৈ তোমালোকৰ ওচৰলৈ মই আকৌ পুনৰ আহিছো তোমালোকে বৰ্তমানে চোৱা Do you know me? Yes, I know you. How are you? I am fine. You are my best friend. I know you. চোৱাচোন বাৰু আমাৰ এটা বেলেগ তিনিটা ধৰণৰ ইয়াতে কি আহিছে যে আমাৰ প্ৰশ্ন ইয়াতে সৃষ্টি হৈছে এই যে তিনিটা ধৰণৰ প্ৰশ্ন সৃষ্টি হৈছে ইয়াৰ যোগেদি আমাৰ লাভালাভ কি হ'ব ইয়াৰ যোগেদি আমাৰ লাভালাভ এটা হ'ব সেইটো হৈছে কি যে আমি আনৰ লগত কনভাৰচেচন কৰিব পাৰিম যাক নেকি আমি স্পকেন ইংলিছ বুলি কওঁ গতিকে আজি এই এটা অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰথমটো অধ্যায় আমি আজি আলোচনা কৰিব বিচাৰিছো প্ৰথম খণ্ড আমি আলোচনা কৰি এই যে কোৱেশ্চন প্যাটাৰ্নৰ বিষয়ে আমি কেলে আলোচনা কৰিব লাগে কথা হৈছে কি কোৱেশ্চন প্যাটাৰ্নৰ বিষয়ে আমি আলোচনা এই কাৰণে কৰিব লাগিব আমাৰ যদি স্পকেন ইংলিছৰ ফালে যদি আমি আগবাঢ়ি যাওঁ তেতিয়া হলে আমি আনে প্ৰশ্ন কৰিলে আমি তাৰ উত্তৰ দিব পাৰিব লাগিব বা আমি আনে বুজি পোৱাকে উত্তৰ দিব পৰাকে আমি প্ৰশ্ন কৰিব লাগিব সেই কাৰণে আজি আমাৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়টো আমি লৈছো It is divided into the following type উল্লেখিত টাইপকেইটাৰ ধৰণে ইয়াকে কি কৰিব পৰা হয় বিভক্ত কৰিব পৰা হয় এটা উল্লেখিত যে বিভাগকেইটা কি বা টাইপকেইটা কি সেইকেইটা হৈছে এক নম্বৰ আমাৰ যে yes no question হয় বা নহয় প্ৰশ্ন উদাহৰণ স্বৰূপে দিছো যে are you playing a ball যে তুমি বল খেলি আছা নেকি তেতিয়া তুমি উত্তৰ দিবলৈ হলে yes ইয়াত তুমি উত্তৰ দিবলৈ হলে yes I am but no I am not অৰ্থাৎ এই প্ৰশ্নবিলাকক এই কাৰণে আমাৰ yes no question বুলি কয় এই প্ৰশ্নবিলাক কৰিলে আমাৰ যাক আমি প্ৰশ্ন কৰো তেওঁ yes বুলি ক'ব বা no বুলি ক'ব এতিয়া যে WS question বিশেষকৈ আমাৰ WS question 9টা আছে আৰু এই 9টা লগাই পেলাই আমি প্ৰশ্ন কৰিব পাৰো যেনেকৈ how are you where do you live When do you meet me? এনে ধৰণৰ প্ৰশ্ন 3 নম্বৰটো হৈছে আমাৰ টেক কোৱেশ্চন ৰ অসমীয়া অৰ্থটো হৈছে বিচিন্ন বা টেক বা টেইল প্ৰশ্ন উদাহৰণ স্বৰূপে যে can you cook meal cannot he can cook meal cannot he যে he can cook meal cannot he অৰ্থাৎ আমি এনেকৈ ছুটিকেও প্ৰশ্ন কৰিব পাৰোঁ যে he ভাত ৰান্ধিব পাৰে নে হি ভাত ৰান্ধিব পাৰে নহয় নে বা পাৰে নে এনেকে ধৰণে আমি ছুটিকো প্ৰশ্ন কৰিব পাৰো এটা তলত আমি প্ৰতিটো খণ্ডই আমি এটা তলত প্ৰতিটো খণ্ড ভাল ধৰণে আমি আলোচনা কৰিম আজি আমাৰ কেৱল মাত্ৰ আমি প্ৰথমটো খণ্ড অৰ্থাৎ এইটো বিষয়ৰ প্ৰথমটো খণ্ড yes no কোৱেশ্চনৰ বিষয়ে আমি আজি আলোচনা কৰিম গতিকে তোমালোকে ভাল ধৰণে শেষলৈকে চাবা এইকাৰণে শেষলৈকে চাবা যে সম্পূৰ্ণকৈ চালেহে কিন্তু আমাৰ পাঠবিলাকৰ পৰা তোমালোকে ভাল ধৰণে বুজি পাব পাৰিবা এতিয়া তাৰ প্ৰথমটো হৈছে yes no question যে ইয়াক yes no question বুলি কিয় কোৱা হয় ইতিমধ্যে তোমালোকক বুজাই ক'লো এনে ধৰণৰ বাক্যবিলাকৰ আমি ফৰ্মেশ্যনটো কেনেকুৱা ফৰ্মেশ্যনটো চাবলৈ হ'লে আমি প্ৰথমতে অবজেক্ট আৰম্ভ হ'ব তাৰপিছত সাবজেক্ট থাকিব তাৰপিছত ভাৰ্ব থাকিব আৰু শেষত কি থাকিব অবজেক্ট থাকিব এইটো উদাহৰণ আমি এক নম্বৰ উদাহৰণটো আমি দিছো যে is he playing a ball is he playing a ball এনে ধৰণৰ প্ৰশ্ন কৰিলে যে আমি উত্তৰ দিওঁতে yes I বা no I এনে ধৰণে উত্তৰ দিব এতিয়া কথা হৈছে কি আমাৰ পৰীক্ষাত আমাৰ এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে এইটো ধৰণেও প্ৰশ্ন আহিব পাৰে yes I can no I cannot make a question of the following sentence এনে ধৰণেও আমাক প্ৰশ্ন পৰীক্ষাত আহিব পাৰে এনে ধৰণৰ পৰীক্ষাত যদি প্ৰশ্ন আহে তেতিয়াহ'লে আমি উত্তৰ দিবলৈ হ'লে যিকোনো একাই বাক্য আমি উত্তৰ দিব লাগে ইয়াত আমাৰ কোনো বাধ্যবাধকতা নাই যে can you cook meal সেই বুলি যে লিখিব লাগিব কথা নহয় like can you dive a car can you swim in the river এনে ধৰণেও আমি উত্তৰ দিলে আমাৰ কথাটো হৈ যায়
এতিয়া আমি ইয়াৰ 1 নম্বৰ নিয়মটোৰ কথা আমি এতিয়া আলোচনা কৰিম ইয়াৰ আমি 1 নম্বৰ নিয়মটো আলোচনা কৰিম অৰ্থাৎ আমি কেনে ধৰণে yes no question বা ইন্টাৰোগেটিভ সেন্টেন্স তৈয়াৰ কৰিব পাৰো তাৰ প্ৰথমটো নিয়ম হৈছে কি যে বাক্যত থকা অক্সিলাৰীটো আগলৈ আমি শেষত question mark লিখি ইন্টাৰোগেটিভ বা yes no question আমি বনাব পাৰো দেই অৰ্থাৎ আমি বাক্যখন কি এটাই আমি বাক্যত মন দেখাইছো যে he has seen a lion আমি কি কইলো যে has টু আগলৈ আনিলো আৰু এইফালে হিটো পিছলৈ নি শেষত question mark লগাই দিলো এনে ধৰণে আমি কি কৰিব পাৰো প্ৰশ্ন বনাব পাৰিম যেনেকৈ মই আৰু এটা উদাহৰণ দিছিলো মনে কৰ যে he is reading a book he is reading a book যে এটা কৰিছ এতিয়া আমি এক প্ৰশ্ন বনাব নহলে আমি এটো আগলৈ আনিলো is he reading a book কিন্তু বহুতে কি কৰে যে বহুতে আমাৰ শেষত প্ৰশ্নবোধক চিনটো দিবলৈ এইট হৈ যায় তোমালোকে কিন্তু এইট হৈ নাযাবা এতিয়া আমি যে ইয়াৰ পিছৰ খণ্ডলৈ আমি যাব বিচাৰিছো যে পিছৰ খণ্ডলৈ যাম এতিয়া আমি সোৱা পিছৰ খণ্ডটো হৈছে এনেকুৱা ধৰণৰ কথা যে আমি বিশেষকৈ 2 নম্বৰ নিয়মটো হৈছে যে যদি বাক্যত অক্সিলাৰী নাথাকে তেতিয়া আমি কি কৰিব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স বনাবৰ কাৰণে আমি হেল্পিং ভাৰ্বৰ সহায় ল'ব লাগিব অৰ্থাৎ ইয়াতে যেনিবা বাক্য এশাৰী আছে ইয়াতে যেনিবা এশাৰী বাক্য আছে যে I saw a bird এই I saw a bird এই বাক্য এশাৰী ইয়াতো অক্সিলাৰী নাই অথনি আমি অক্সিলাৰীটো আগলৈ আনিছিলো এই পিছলৈ আনিছিলো ইয়াত আমাৰ অক্সিলাৰী নাই এনে ধৰণৰ অক্সিলাৰী নথকা বাক্যবিলাক আমি এই নিয়মটো পঢ়িলে আমি সহজেই বুজি পাম আৰু অৰ্থাৎ ইয়াত কৈছে যদি বাক্যখনৰ ভাগটো 1 থাকে যদি এই ভাগটো 1 থাকে তেতিয়া হলে আমি কৰিব লাগিব কি যে প্ৰথমতে আমি অক্সিলাৰী ঠাইত আমি ডু ল'ব লাগিব ডু লৈ ভাগটো 1 কৰি সাবজেক্ট লিখি তাৰ পিছত ভাগটো 1 কৰিব লাগিব অৰ্থাৎ ফাৰ্ষ্টতে আমি ভাগটো যদি 1 থাকে তেতিয়া ফাৰ্ষ্টতে আমি ডু লম আৰু ভাগটো যদি 2 থাকে তেতিয়া হলে আমি ডিড লম যেহেতু আমাৰ ইয়াৰ ভাগটো 2 আমি ডিড লম ফাৰ্ষ্টতে আমি ডিড লম এটা কৈছে যে ভাগটো যদি 1 থাকে তেতিয়া হলে আমি ডু লৈ তাৰ পিছত সাবজেক্ট লিখি তাৰ পিছত ভাগ 1 লিখি বাকিখিনি লিখি আমি শেষত question mark দিম আৰু যদি ভাগটো s থাকে তেতিয়া হলে আমি দাস লৈ তাৰপৰা আমি সাবজেক্ট লিখি তাৰপিছত আমি ভাগ লিখি শেষত আমি question mark দিম অৰ্থাৎ ভাগটো কিন্তু ইয়াতো 1 হ'ব ইয়াতে কৈ s এটা তোমালোকে এই কৰিব নালাগে যদি ভাগটো 2 থাকে অৰ্থাৎ এনেকৈ ধৰণৰ আমাৰ এতিয়া ইয়াতে ভাগটো কি আছে যে আমাৰ ইয়াতে ভাগটো 2 আছে ইয়াতে ভাগটো 2 আছে এতিয়া এই যে ভাগটো 2 আছে এনেকৈ ধৰণৰ যদি ভাগটো 2 থাকে তেতিয়া হলে আমি ডিডৰ সহায় লম যে ভাগটো 2 থাকিলে আমি ডিডৰ সহায় লৈ ইকুৰি সাবজেক্ট লিখি ইয়াতো কিন্তু ভাগটো 1 কৰিম অৰ্থাৎ আমি ডু ডিড ডাজৰ সহায় লৈ আমি কিন্তু ভাগটো 1 কৰিব লাগিব শেষত আমি question mark দিম এটা উদাহৰণ চোৱা দে সি এ টাইগাৰ ইয়াত তোমাৰ ভাগটো 1 আছে ভাগটো 1 থকা কাৰণে আমি ডু দে সি এ টাইগাৰ হি সিজ এ লায়ন অৰ্থাৎ ইয়াত আমাৰ ভাগত কি আছে আমাৰ ভাগত s এটা আছে ভাগত s টো থকাৰ কাৰণে আমি ডালৰ সহায় ললো ইয়াতো কিন্তু ভাগটো আমি 1 কৰিম ইয়াতো ভাগটো 1 কৰিম ইয়াতো আমি ভাগটো 1 কৰিম হি saw a bird অৰ্থাৎ ইয়াতে ভাগটো কি আছিল ভাগটো 2 আছিল এই যে ভাগটো 2 আছিল তেতিয়া আমি কি কৰিব লাগিব যে ডিডৰ সহায় ল'ব লাগিব অৰ্থাৎ ভাগটো থাকিলে আমি ডিডৰ সহায় ল'ব ইয়াতো কিন্তু ভাগটো 1 চোৱা আমি ডু ডিড ডালৰ সহায় ল'লে আমি ভাগবিলাক কিন্তু question mark বনালে প্ৰশ্নবোধক বাক্য বনালে আমি ভাগটো কিন্তু সদায় 1 কৰিম ইয়াৰ পিছত নেক্সট নিয়ম হৈছে কি বাক্যত যদি I এটো I হয় I we my our etc এনেকৈ ধৰণৰ যদি থাকে
তেতিয়া হলে ইন্টাৰগেটিভত তলত দিয়া ধৰণে পৰিৱৰ্তন হৈ যাব অৰ্থাৎ আই থাকিলে আমি উইলে নিজ অৰ্থাৎ নিজকে নিজে কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰো কেতিয়াও বোলে মই ভাত খালো নে বুলি মই নিজকে প্ৰশ্ন নকৰো সেইকাৰণে আমি আইটো ইউ কৰিম উইটো ইউ কৰিম মাইটো ইউ কৰিম আৱাৰটো আমি ইউৰ কৰিম অৰ্থাৎ I can do it ইয়াক প্ৰশ্ন নালাগে can you do it অৰ্থাৎ I টো কিহলে সলনি হৈ গ'ল ইউলে সলনি হৈ গ'ল we have done our work এই বাক্যখাই আমি প্ৰশ্ন নালাগে have you done your work we to ইউলে গ'ল আৰু our to ইউৰলে গ'ল এতিয়া নিয়ম আমি 4 নম্বৰ নিয়মলৈ আহিব বাক্যত থকা নেভাৰ প্ৰশ্নবোধক বাক্য বনালে বাক্যত থকা নেভাৰটো এভাৰলে যাব সমটো এনিলৈ পৰিৱৰ্তন হ'ব দেই বা এভৰিটো বিশেষকে এনিলৈ সমটো এনিলৈ পৰিৱৰ্তন হ'ব আৰু এনে ধৰণৰ আমাৰ যে নেভাৰটো এভাৰ আৰু সমটো এনিলৈ পৰিৱৰ্তন হ'ব গতিকে ইয়াতে আমি এইকেইটা তোমালোকক উদাহৰণ দি দেখা দিছো যে I have never been there have you ever done there তেনেধৰণে আমি কি কৰিব লাগিব যে নেভাৰটো এভাৰ কৰিব লাগিব বিশেষকে এইটো এই বিনটো ঠাইত কেতিয়াবা গান থাকিব পাৰে গতিকে আমি বিন থাকিলেও গান কৰিব লাগে বা গান থাকিলেও গান হ'ব যে she had some pet dog যে did she have any pet dog গতিকে তেনেধৰণে হ'ল ইয়াতে তুমি চোৱা এইটো তোমালোকৰ বহুত কনফিউজ হ'ব যে এইটো past perfect বুলি ভাবিবা তোমালোকে হেডটো আগলৈ দিবলৈ মন যাব নহয় এইটো আসলে হেডটো ইয়াতে মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে আমি মেইন ভাৰ্বটোৰ কাৰণে আমি এটা বিৰৰ সহায় ল'ব অৰ্থাৎ বোলে I have a red pen এই বাক্যখাই আমি প্ৰশ্ন কৰিবলৈ যাওঁ তোমালোকৰ 99% কি কৰে হেডটো আগলৈ আনে নহয় এটা তোমালোকে হেডটো আগলৈ নানিবা এইটো মেইন ভাৰ্ব অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্স তোমালোকে কৰিবা কি যে ইয়াতে তোমালোকে এইটো এতিয়া যে থাৰ্ড পাৰসন ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি ইয়াতে ডু ললো ডু ইউ হ্যাভ এ ৰেড পেন গতিকে এইটো কিন্তু তোমালোকে ভুল নকৰিবা অৰ্থাৎ ইয়াৰ যেনেধৰণে হেডটো আমি যে পাষ্ট পাৰফেক্ট নহয় এইটো পাষ্ট ইনডেফিনিট তেনেধৰণে এইটো প্ৰেজেন্ট পাৰফেক্ট নহয় এইটো প্ৰেজেন্ট ইনডেফিনিট গতিকে যে আমি এই somebody can help me ইয়াৰ উত্তৰটো হৈছে কি can anybody help me can anybody help me এইটো ইউ লিখিলেও হয় যে can anybody help you গতিকে আমি আজি তোমালোকক এইটো খণ্ডত এনে ধৰণৰ কিছু কথা আলোচনা কৰিলো নিশ্চয় মই ভাবিছো যে তোমালোকে এনে ধৰণে সমুকে তোমালোকক যদি মই ক'বলৈ যাওঁ যে এই বিষয়ত তোমালোকৰ সহায় হ'ব এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি তোমালোকক যে আমাৰ চেণ্টাৰৰ যি এচিভমেন্ট অৰ্থাৎ 2017 চনত আমাৰ এই চেণ্টাৰ আৰম্ভ হৈছিল এই বছৰ আমি ডিজিটেল যি ক্লাছৰুম আমি সংযোগ কৰিছো যে তোমালোকক মই সদৌ শেষত আমাৰ চেণ্টাৰৰ যি এচিভমেন্ট সেই এচিভমেন্ট মই দেখাব বিচাৰিছো যে যোৱা বছৰলৈকে আমাৰ যোৱা বছৰ ইয়াৰ 22টা টোটেল SSLC পৰীক্ষাত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈছে গতিকে প্ৰত্যেক বছৰে যথেষ্টখিনি ছাত্ৰ-ছাত্ৰী আমাৰ ইয়াৰ পৰা উপকৃত হৈছে মই সেইকাৰণে তোমালোকক অনুৰোধ কৰিছো যে আমাৰ যিবিলাক ইয়াৰ পাঠ তোমালোকৰ বিভিন্ন ঠাইলৈ তোমালোকে শ্বেয়াৰ কৰিবা ভাবিছো কি হয় ইয়াৰ পৰা কিছু ল'ৰা-ছোৱালীয়ে বা কিছু ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হ'ব ধন্যবাদ